নমস্কাৰ বন্ধুসকল, মই মঞ্জিত বৰুৱা। আমি আজি লকডাউনৰ ঘৰৰ ভিতৰত সোমাই থকাৰ সময়তে মই ভাবিলোঁ যে মোৰ বন্ধুসকলৰ লগত দুই এটা স্বাস্থ্যজনিত সম্পৰ্কৰ অকণমান কথা বাৰ্তা শ্বেয়াৰ কৰোঁ। আপোনালোকে সকলোৱে ইতিমধ্যে গম পাইছে যে আমাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তি ইতিমধ্যে গড় আয়ুস কমি আহিছে। এই গড় আয়ুস কমি অহাৰ কেইবাটাও কাৰণ ইতিমধ্যে বিজ্ঞানীসকলে বিভিন্ন সময়ত পৰীক্ষা নিৰীক্ষা কৰি উলিয়াইছে। তাৰ ভিতৰতে হৈছে যে আমি বহু ষ্ট্ৰেছত থাকোঁ। আজিকালি প্ৰত্যেকজন মানুহে ষ্ট্ৰেছত থাকে। ৰেডিয়েশ্যনৰ মাজত আছোঁ আমি। বিভিন্ন ধৰণৰ আমি যিবিলাক খাদ্য খাইছোঁ, কেমিকেলযুক্ত হাৰ্মফুল কেমিকেল, পেষ্টিচাইডযুক্ত এনেকুৱা খাদ্য খাইছোঁ, যি খাদ্য খোৱাৰ কাৰণে ইতিমধ্যে আমাৰ শৰীৰত এনেকুৱা ধৰণৰ কিছু বেমাৰে বাহ ল'বলৈ ধৰিছে, যিবিলাক বেমাৰ এবাৰ যদি আমাৰ শৰীৰত আহি যায় তেতিয়াহ'লে আমি মৃত্যুৰ দিনলৈকে ইয়াক কঢ়িয়াই লৈ ফুৰিব লাগিব। তাৰ আগত ভাল হোৱাৰ একো উপায় নাই। যেনেকৈ ধৰণে আগৰ দিনত মাখি, পোক, পৰুৱা আদিৰ পৰা তেনেকৈ ধৰণৰ যিবিলাক বেমাৰ আজাৰ হৈছিলে, ভাইৰাছৰ পৰা হৈছিলে, তেনেকুৱা ধৰণৰ বেমাৰ আজিকালি আমাৰ সমাজত খুব কম দেখা যায়। মেইনলি আজিকালি সমাজত কি দেখা গৈছে? কেঞ্চাৰ, ডায়েবেটিক, হাইপাৰটেনশ্যন, ষ্ট্ৰোক, অলজাইমাৰ, অবেচিটি, এনেকুৱা ধৰণৰ ক্ৰনিক ডিজিজ। আৰু এই সকলোবিলাক কথা নিৰীক্ষণ কৰি ভাৰতবৰ্ষৰ এটা প্ৰতিষ্ঠিত কোম্পানী, যাৰ নাম হৈছে ইণ্ডাছ ভিভা হেল্থ চায়েন্সেছ প্ৰাইভেট লিমিটেড, তেখেতসকলৰ বিজ্ঞানীসকলে বহু বছৰ পৰীক্ষা নিৰীক্ষা, ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ অন্তত আমাৰ সমাজলৈ প্ৰত্যেকজন ব্যক্তি যাতে সুন্দৰ আৰু সুস্থ হৈ থাকিব পাৰে, তাৰ কাৰণে এটা এমেজিং ব্ৰেণ্ড হাইলাইট কৰিছে, যিটোৰ সম্পৰ্কে মই আপোনালোকৰ আগত ক'বলৈ আগবাঢ়িছোঁ। সেই ব্ৰেণ্ডটোৰ নাম হৈছে আইপালছ। এই আইপালছটো কি আৰু ইয়াৰ বেনিফিট কি তাৰ সম্পৰ্কে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। এই আইপালছটো মেইন হৈছে যে ইয়াত 15টা ফলৰ সংমিশ্ৰণত এটা খাদ্য তৈয়াৰ কৰা হৈছে, যিটো নিউট্ৰিশ্যন ফুড বেভাৰেজ কেটেগৰী হয়, এটা খাদ্য হয়। এই আইপালছটোৰ 30 ml মৰ্ণিং আৰু 30 ml যদি ইভিনিং এজন ব্যক্তিয়ে খাব পাৰে, তেতিয়াহ'লে তেওঁ 3.5 কেজি গাৰ্ডেন ফ্ৰেছ ফ্ৰুইটছ এণ্ড ভেজিটেবল খালে যিটো বেনিফিট পাব, এই 60 ml-তে আমাৰ বডিত প্ৰভাইড কৰি আছে। এই আইপালছটোত কি ফ্ৰুইট দিয়া আছে? মেইন ফ্ৰুইটছৰ ভিতৰত এটা বেৰীজাতীয় ফ্ৰুইটছ দিয়া হৈছে, যিটোৰ নাম হৈছে আচাই বেৰী। মই আপোনালোকক অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এই আচাই বেৰীটো ছুপাৰ ফ্ৰুইট এভেইলেবল ইন এমাজন ৰেইন ফৰেষ্ট অফ ব্ৰাজিলত পোৱা যায়। আৰু এই ফলটোৰ ওপৰত বিজ্ঞানীসকলে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কৰি কেইটামান পইণ্ট হাইলাইট কৰিছে। এক নম্বৰ কৈছে যে এই আচাই বেৰী ফলটোত আপুনি যদি ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ইমিউন ছিষ্টেমটো সুন্দৰ কৰি ৰাখিব পাৰে। কাৰণ বিভিন্ন সময়ত মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে বিভিন্ন বেয়া খাদ্য খোৱাৰ কাৰণে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা নাইকিয়া হৈ গৈছে। আৰু এই ফলটোৰ 100% কেপাচিটি আছে, যি আপোনাৰ শৰীৰত ৰোগ প্ৰতিৰোধ কৰিব পাৰে। 2 নম্বৰ, এই ফলটোত আৰু এনেকুৱা ধৰণৰ আছে, বয়সৰ চাপ পৰিবলৈ নিদিয়ে। 3 নম্বৰ হৈছে বেষ্ট নেচাৰেল ফাইটাৰ এগেইনষ্ট কেঞ্চাৰ, যিটো ইতিমধ্যে ইউনিভাৰ্চিটি অফ ফ্লৰিডাই 60টাৰ ওপৰত ৰিচাৰ্চ কৰি পেলাই প্ৰমাণ কৰিছে যে মানৱ শৰীৰত থকা যিটো কেঞ্চাৰ হ'ব পৰা যিটো লিউকমিয়া চেল, ই 86% ডেষ্ট্ৰয় কৰে। লগতে মহাকাশলৈ যিসকল বিজ্ঞানী যায়, তেখেতসকলে বিভিন্ন ধৰণৰ ৰেডিয়েশ্যনৰ পৰা হাত সাৰি থাকিবৰ কাৰণে এই আচাই বেৰীৰ ফলটো তেওঁলোকৰ ড্ৰিংকছ হিচাপে লৈ যায়। ইণ্ডাছ ভিভাই এই আচাই বেৰীৰ লগত 5 বিধ বেৰীজাতীয় আৰু অন্য 10 বিধ ফ্ৰুইটছ মিক্স কৰি টোটেল 15টা ফলৰ পৰা এই ব্ৰেণ্ডটো হাইলাইট কৰিছে। এই ব্ৰেণ্ডটো যদি এজন ব্যক্তিয়ে ব্যৱহাৰ কৰি থাকিব পাৰে, অনাগত দিনত তেওঁ বডিত যিকোনো ধৰণৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে, কিয়নো বেমাৰ আহিব পৰা দৰ্জাখনক ই বন্ধ কৰিছে, অৰ্থাৎ ই ইমিউন ছিষ্টেমটো পাৱাৰফুল কৰিছে। দ্বিতীয়তে মই এই ব্ৰেণ্ডটোক কেনেকৈ পালোঁ? মোৰ এজন বন্ধুৱে আহি এই সম্পৰ্কে আমাৰ ঘৰত অৱগত কৰিছিলে। আমাৰ ডাঙৰ ল'ৰা ইতিমধ্যে 21 বছৰ হৈছে বয়স। তেওঁৰ ক্ৰনিক কিডনী ডিজিজ ষ্টেজ 4ত আক্ৰান্ত হৈ আছে। আমি 2014 চনৰ পৰা ভেলোৰত ট্ৰিটমেণ্ট কৰাই আছোঁ। আৰু সেই যেতিয়া 14 চনত গৈছিলোঁ, তাৰ 6 মাহৰ পিছত আমি গ'লোঁ, তাৰ নেক্সট 6 মাহৰ পিছত আমি এনেকৈ গৈ আছিলোঁ। আৰু 2 বছৰ আগত যেতিয়া আমি আইপালছ লগ পালোঁ, এই আইপালছ খোৱাৰ পিছৰ পৰা
আমি গ্ৰেজুৱেলি সেই তালৈ ভেলুৰে যোৱা টাইমটো আচলতে বৃদ্ধি কৰিব পাৰিলোঁ ইতিমধ্যে এবছৰ মূৰে মূৰে আমি তালৈ গৈ আছোঁ তেওঁ আগতে যিখিনি সৰু সৰু কমপ্লিকেচি আছিলে ভাগৰ লগা বিষ ইত্যাদি ইত্যাদি এনেকুৱা ধৰণৰ কমপ্লিকেচিখিনি ইতিমধ্যে তেওঁ নাইকিয়া হৈছে আৰু এটা সুন্দৰ স্বাস্থ্য লৈ ইতিমধ্যে তেওঁ নিজৰ ক্ৰিয়া কাৰ্য কৰি আছে চলাফেৰা কৰি আছে মই সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ যে ইণ্ডাছ ৰিভাৰ এই আইপালছ ব্যৱহাৰ কৰক আৰু আপুনি আপোনাৰ নিজৰ শৰীৰটোক সুন্দৰ আৰু সুস্বাস্থ্য দিব পাৰিব এয়া আমি আপোনাক প্ৰতিশ্ৰুতি দিছোঁ ধন্যবাদ